হয়, এতিয়া মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় চৌহদত। মই ক'বলৈ বিচাৰিছোঁ যে 2018 চনতেই অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই হস্পিটেল চৌহদত উপস্থিত থাকি তেওঁ শুভ উদ্বোধন কৰি গ'ল। কিন্তু উদ্বোধন কৰিলে ঠিকে আছে, কিন্তু হস্পিটেলখনত এই সীমান্তবাসী ৰাইজে অথবা হস্পিটেলখনত ৰাইজে জনসাধাৰণে কি আশা কৰে, জনসাধাৰণে আশা কৰা ধৰণে আজি হস্পিটেলখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠা নাই। সেই গতিকে মই মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে সীমান্তবাসী ৰাইজে, যিহেতু সীমান্তৰ ৰাইজ যথেষ্ট অভাৱ অভিযোগত আজি জীৱন যাপন কৰিব লগা হৈছে, বসবাস কৰিব লগা হৈছে, আৰু সেই গতিকে মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে এই হস্পিটেলখন সম্পূৰ্ণৰূপে যিখিনি প্ৰয়োজনীয় আন্তঃগাঁথনি, ডাক্তৰ, নাৰ্ছ অথবা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আদি কৰি সম্পূৰ্ণ যাৱতীয় যিখিনি সামগ্ৰী সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি অথবা পূৰ্ণাংগৰূপে যাতে জনসাধাৰণে চিকিৎসা সেৱা লাভ কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। হয়, আজি বৰ দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে উৰিয়ামঘাট অঞ্চলত উৰিয়ামঘাট নাগালেণ্ড সীমান্ত এৰিয়াৰ বহু ভিতৰৰ পৰা বাট পথ বহুত সুচাৰু সেইকাৰণে এখন উৰিয়ামঘাটৰবাসী বহু ৰাইজৰ দাবীদাৰত এখন মডেল হস্পিটেল ইয়াত গঢ়ি উঠিছিলে। কিন্তু আজি যি পৰ্যায়ত দেখিছোঁ 2019 চনতে যিটো উদ্বোধন কৰিলে, এটা অসম চৰকাৰৰ বাহুবয় পৰিমাণৰ যিটো মূল্য খৰচ কৰি এখন হস্পিটেল নিৰ্মাণ কৰিলে, আজি ৰাইজৰ কাৰণে, উৰিয়ামঘাটবাসীৰ ৰাইজৰ কাৰণে উপযুক্ত হৈ নুঠিলে। আজি চাওক, আমি বহু প্ৰসূতি ইয়াত মৃত্যুমুখত পৰিবলগীয়া হৈছে। এই ৰাস্তাৰ পদূলিৰ কাৰণ অভাৱ, যি দুৰ্যোগ সঠিক সময়ত ব্যৱস্থা কৰি দিব নোৱাৰে, শিশুসকল মৃত্যু হৈছে, আৰু আমি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ আমি ৰোগীসকলক নিবলগীয়া হয়। এই ব্যৱস্থাটো নোহোৱাৰ কাৰণে আজি চাওক, ইয়াত প্ৰসূতিটো আৰু শিশুসকলৰ যদি সুব্যৱস্থা কৰি দিয়ে, চিকিৎসাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে, আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ইমান এটা মূল্যৰ মানে এটা ব্যয়বাহুলৰ মূল্যৰ টকা খৰচ কৰি হস্পিটেলখন বনাই দিলে। কিন্তু বনাই দিলে নহ'ব, ইয়াত যিখিনি যাৱতীয় ব্যৱস্থা, সেই ব্যৱস্থাখিনি নাই। আজি প্ৰসূতিৰ ব্যৱস্থা কৰি দিয়ক, এইটো কাৰণে অনুৰোধ জনাইছোঁ। আৰু প্ৰসূতিৰ ব্যৱস্থাটো কৰি দিলে, প্ৰসূতিৰ চিকিৎসা ব্যৱস্থাটো কৰি দিয়াৰ লগে লগে এম্বুলেঞ্চ এখন, জৰুৰীকালীন এম্বুলেঞ্চ এখন নাই। আপুনি চাওক, গোটেই আপুনি ভিজুৱেল দেখাই দিয়ক, এম্বুলেঞ্চ এখন নাই। আপুনি প্ৰসূতি যেতিয়া হ'ব, আপুনি প্ৰসূতি ব্যৱস্থাৰ যেতিয়া হেৰি হ'ব, আপোনাৰ আদৰণি বুলি এখন বাহন এখন দিছিলে বিগত চৰকাৰে, সেই ব্যৱস্থাটো নাই। বিশেষকৈ আপুনি যদি এতিয়া ভিতৰত দেখাই দিয়ে, এজনো ডক্টৰ নাই, নাৰ্ছসকলৰ বাহিৰে এজনো নাই। নাৰ্ছসকলে যিটো ইমাৰ্জেঞ্চি, সেইটোত ব্যৱস্থা ল'ব নোৱাৰিব ৰোগীসকলক। সেয়েহে মই অসম চৰকাৰ আৰু স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ, তেওঁ আজি 2 বছৰ হৈছে বাৰু, তেওঁ আহিব লাগে, আহি পানি এইবিলাক লৈছে বুলি গম পাইছোঁ পদক্ষেপ। কিন্তু জৰুৰীকালীনভাৱে অতি সোনকালে এই ছিজনকেইটাত খুব ৰোগ হৈ থাকে, সেই ৰোগৰ কাৰণে ব্যৱস্থা কৰি দিবৰ কাৰণে, প্ৰসূতিসকলৰ কাৰণে ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ কৰি মোৰ আমাৰ ফালৰ পৰা বিনয় অনুৰোধ জনাই মোৰ বক্তব্য